এনকেফালাইটিছত 3গৰাকী এনকেফালাইটিছত আক্ৰান্ত হৈছে বুলি খবৰ আহিছে। এই ক্ষেত্ৰত সমগ্ৰ অসমতে আপুনি স্বাস্থ্য বিভাগৰ পৰা কিয়ৰ কৰিবৰ কাৰণে বা সাৱধানতা হিচাপে কেনেধৰণৰ পদক্ষেপ লৈছে, আহি থকা সময়বোৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? আপোনালোকে যিটো কথা কৈছে, যোৰহাট মেডিকেল কলেজত 3গৰাকী মৃত্যু হৈছে, এইটো এনকেফেলাইটিছ। আৰু যোৱা কালি আৰু পৰহি এই 2 দিনতে গোটেই ব্যৱস্থাখিনি লৈছোঁ। এতিয়া ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ, তাৰপিছত NSMৰ OSD আৰু এই বিষয়ত যিখিনি বিশেষ টীম থাকে আমাৰ, তেওঁলোকক যোৱা কালিৰ পৰা তেওঁলোকে গোলাঘাট জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা আৰু মাজুলী জিলা, বৰ্তমান আজি মাজুলীত আছে। 4খন জিলাত আমি পাইছিলোঁ, 4খন জিলালৈকে এই টীম পঠাই দিয়া হৈছে। ইয়াৰ উপৰিও এটা বিশেষজ্ঞ টীম গুৱাহাটী মেডিকেল কলেজৰ পৰা যোৱাকালি ৰাওনা হৈছে। ইয়াৰ চ'ৰ্চটো ক'ত আছে, কোন কি ধৰণে প্ৰসাৰ হৈছে, এই বাকী যিখিনি বিষয়, এই বিষয়খিনি তেওঁলোকে ৰিপৰ্ট দিব আৰু সেই টীমটো এই 4খন জিলালৈ যাব। আটাইকেইজন উপায়ুক্তৰ লগত মই পোনপটীয়াভাৱে কথা পাতিছোঁ আৰু আটাইকেইখন জিলাতে স্বাস্থ্য বিভাগৰ সকলো বিষয়া লৈ পেলাই জিলা উপায়ুক্তসকলে মিটিং কৰিছে আৰু তেওঁলোকক একেবাৰে তৃণমূল পৰ্যায়লৈকে কামত ইতিমধ্যে নিয়োগ কৰিছে। যিটো ফগ দিয়া বুলি কয় আমাৰ ধোঁৱা, সেইখিনি যা যোগাৰ কৰি দিয়া হৈছে যে ইয়াৰ সংক্ৰামক যিখিনি মহ সেইখিনি যাতে বিস্তাৰ কৰিব নোৱাৰে।